নমস্কাৰ। এই মুহূৰ্তত অসমবাসী দৰ্শকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ। অসমৰ পৰা মেয়া কেনেকৈ খেদে চাই ল'ম আমিও। এই মন্তব্য কৰিছে এইবাৰ সংখ্যালঘু মুছলমানে। উজনিৰ পৰা ল'ৰা আনিলেই ৰাজপথলৈ ওলাই আহিম বুলি মন্তব্য কৰিছে মুছলমান সংখ্যালঘুৱে। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এইবাৰ। এবছৰত মিয়া ক্লিন কৰি দিম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব সংখ্যালঘু পৰিষদৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। অসমৰ পৰা মিয়া কেনেকৈ খেদে চাই ল'ম আমিও, এই মন্তব্য কৰিছে এইবাৰ সংখ্যালঘু মুছলমানে। উজনিৰ পৰা ল'ৰা আনিলেই ৰাজপথলৈ ওলাই আহিব বুলি মন্তব্য কৰিছে এইবাৰ মুছলমান লোকসকলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল কৰিছে। মিয়া সন্দৰ্ভত আছাদুদ্দিন ওৱাইছিয়ে কি মন্তব্য কৰিছে সেয়া আপোনালোকৰ সন্মুখত লৈ আহিম। আপোনালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মিয়াক লৈ কৰা মন্তব্যৰ বাবে নোবেল বঁটা পাব লাগে হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে। হিমন্ত বিশ্ব শৰ্মাক নোবেল বঁটা দিয়াৰ দাবী তুলিলে আছাদুদ্দিন ওৱাইছিয়ে এইবাৰ। মিয়াৰ কাৰণে পাচলিৰ দাম বৃদ্ধি পাইছে বুলি মন্তব্য কৰাৰ বাবে এই বঁটাৰ যোগ্য এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। দেশৰ কোটি কোটি জনতাই এজন বিজ্ঞানীৰ বাবে হাত চাপৰি বজাওক বুলি মন্তব্য কৰিছে। দেশৰ জনতাক বুৰ্বক বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে? বিজেপিয়ে সদায় ঘৃণাৰ ৰাজনীতিহে কৰে বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইছিয়ে এইবাৰ। আছাম পোৰ্টেল চাই থকাৰ বাবে ধন্যবাদ।